ছাৰ মোৰ 90 লাখ টকীয়া ব্ৰেণ্ড নিউ কাৰ চুৰি হৈ গ'ল। কি আমাৰ গাঁৱত গাড়ী চুৰ হৈছে? অঁ ছাৰ। আপুনি চিন্তা নকৰিব, আপোনাৰ গাড়ীখন পাই যাব। কিয়নো মোৰ নাম হয় ইন্সপেক্টৰ বৰুৱা আৰু মোৰ নাম শুনিলে চোৰ ডকাইত কিডনেপাৰ সকলো ভয়ত কঁপিবলৈ ধৰে। চাওক, আমি নিজৰ কাম কৰি আছোঁ। আমি সোনকালে সেই গাড়ী চোৰটোক ধৰিম। ইতিমধ্যে বহুতো ব্ৰেণ্ড নিউ কাৰ চুৰি হৈছে। আপোনালোকে কিমানবাৰ একেটা কথা কৈ থাকিব? আই প্ৰমিছ ইউ। ঐ গাড়ী চোৰ, তোৰ দম আছে যদি তই আমাৰ গাঁৱৰ পৰা আৰু এখন গাড়ী চুৰ কৰি দেখা। ইমান মাৰিম গাড়ী চুৰ কৰাটো দূৰৰে কথা, চাইকেল চুৰ কৰিবলৈ সাহস নকৰিবি। इस कमिश्नर को मजा चखाना पड़ेगा। बॉस, कमिश्नर की घर से गाड़ी उठा लेते हैं। যদিও পুলিচে প্ৰমিছ কৰিছে, কিন্তু পুলিচে এতিয়ালৈকে গাড়ী চোৰৰ বিষয়ে একো ক্লু পোৱা নাই। এতিয়া পুলিচৰ ওচৰতে একো ক্লু নাই, তেন্তে এই গাড়ী চোৰক ধৰিব কোনে? ক্লু থাকিবই, চোৰে কিবা না কিবা ক্লু এৰি থৈ যায়ে। এই চব কেৱল চিনেমাত হয়। ছাৰ, যদি আমি কোটিপতি লোকক ফোন কৰি ইয়ালৈ মাতোঁ আৰু তেওঁলোকক সোধোঁ কি তেওঁলোকৰ ওচৰত কি কি গাড়ী আছে, তাৰ পাছত আমি সেই গাড়ী চোৰটোক ধৰি ল'ম। যিসকল অলপ আগতে আহিছিলে সেইসকল কোটিপতি আছিল, যাৰ গাড়ী চুৰ হৈ গ'ল। তেন্তে গাড়ী চোৰটোক ধৰিবলৈ বহুত কঠিন হ'ব ছাৰ। যদি তই চোৰটোক ধৰিব নোৱাৰ তেন্তে ভাবি ল তোৰ জব গ'ল। নহয় ছাৰ, মই বুদ্ধিমান আৰু স্মাৰ্ট হওঁ। মই সেই চোৰটোক ধৰি ল'ম। তেন্তে তহঁত দুয়ো কামত লাগি যা। অ'কে ছাৰ। ये कमिश्नर की गाड़ी है, चलो इस गाड़ी को उठा के ले जाते हैं। ঐ তহঁতে মোৰ গাড়ীখন কলৈ লৈ যাওঁ হা? कमिश्नर गोली चला रहा है, गाड़ी को जल्दी भगाओ। ठीक है। হেল্ল' ইন্সপেক্টৰ বৰুৱা, মোৰ গাড়ীখন গাড়ী চোৰে চুৰ কৰি লৈ গ'ল। তই জলদি সেই গাড়ী চোৰটোক ধৰ। যদি মিডিয়াবোৰে গম পাই যায় যে পুলিচৰ গাড়ী চুৰ হৈছে তেন্তে বহুত ডাঙৰ কথা হ'ব। ছাৰ, মই থাকোঁতে আপুনি চিন্তা নকৰিব, মই সেই গাড়ী চোৰটোক ধৰি ল'ম। এই জংঘলত এইবোৰ গাড়ী কেনেকৈ আহিলে? এই সেউজীয়া গাড়ীখন দেখোন কমিছনাৰ ছাৰৰ হয়। হেল্ল' বৰুৱা দা, এই জংঘলত 3খনমান ব্ৰেণ্ড নিউ কাৰ আছে আৰু কমিছনাৰ ছাৰৰ গাড়ীখনো ইয়াতে আছে। কমিছনাৰ ছাৰৰ গাড়ীখন 2-3 ঘণ্টা আগতে চুৰি হৈছে। মোৰ মতে সেই গাড়ী চোৰে আমাৰ গাঁৱৰ পৰা গাড়ী চুৰ কৰি সেই জংঘলত জমা কৰি থৈছে। কণ তহঁতি তাতে থাক আৰু চোৰকেইটাক চাই থাকিবি, মই আহি আছোঁ। ঠিক আছে ছাৰ, জল্দি আহক, আজি এই চোৰক সোধাই নেৰো। বৰুৱা দা আহি আছে, আজি এই চোৰটোক ধৰিবই লাগিব। बॉस, हम कमिश्नर की गाड़ी को उठा करके ले आए। गुड, वेरी गुड। अब हमें इस गांव को छोड़कर जाना पड़ेगा। इस गांव में गाड़ी चोरी की खबर चारों तरफ फैल गया है। अब इस गांव में रहने में बहुत खतरा है। हमें ये गांव छोड़कर जाना पड़ेगा। तुम एक काम करो, तीनों गाड़ी को मेरे दोस्त के पास बेच दो और जितना माल मिलेगा वो लाकर मुझे दो। ठीक है बॉस। ঐ কুকুৰহঁত, তহঁতে আমাৰ গাঁৱৰ মানুহবোৰৰ গাড়ী চুৰ কৰ হা? তহঁতক আজি সোধাই নেৰো। तुम बच्चे अपने आप को क्या समझते हो, बैटमैन या सुपरमैन? हम चोर है, गुंडे है, राउडी है और हम तुम दोनों बच्चे से डरेंगे? क्या समझते हो हमें? जब ये मुन्ना भाई का 2.5 किलो का हाथ पड़ेगा ना तो तुम्हारा सारा राउडीगिरी निकल जाएगा।
अरे छोटे बच्चे, मन के सच्चे, तुम लोग यहाँ से जाओ वरना हमें तुम्हें मारना पड़ेगा। তোৰ বাপেৰ হত আহি আছে, গম পাবি ৰখ। क्या बोला? समझ में नहीं आया, हिंदी में बोलो। मतलब तुम्हें पकड़ने के लिए पूरी पुलिस फोर्स आ रहा है। अबे तुम लोग ने पुलिस को खबर कर दिया, अब तो मैं तुम लोग को नहीं छोड़ूंगा। सका और लका मार डालो इन दोनों को। ठीक है बॉस। পলাবলৈ চেষ্টা নকৰিবি, চাৰিওফালৰ পৰা বেৰি ধৰা হৈছে। भागने की कोशिश मत करो, पुलिस ने चारों तरफ से घेर लिया है। सका लका भागो यहाँ से, पुलिस आ गया है। भागने की कोशिश मत करो वरना मैं तुम्हारा खोपड़ी फोड़ डालूंगा। ओए गाड़ी चोर, जेलर भात खाবলৈ तैयार হৈ যা।